এইয়া মাঘৰ বিহুৰ আগজাননী সেইটো হৈছে ঢেঁকী ঢেঁকী হৈছে নতুন মস্ত ওজন ঢেঁকী এই আমাৰ পিঠাগুড়ি খুন্দি থকা ঢেঁকী দি থকা বোৱাই যে বোৱাই নে গাভৰু চলিছে উই লুকাছে যা সৰুটো শক্তিমানতে চাই আছে ইছ কি মন চন মাৰি পেলাই পুৰা গৈছে ইছ শুকান পিঠা তিল পিঠা জাগা জাগা ইয়াৰ বেলেগ বেলেগ নাম এয়া বনাই আছে আমাৰ মায়ে বনাই আছে চা এয়া আইতাই বুলি কয় জানো মায়েকক দেচোন দে চাওক তিল পিঠা কেনেকৈ বনায় বহুতে জানে তথাপিও মই দেখাইছোঁ নিমিষত হৈ গ'ল দেখোন পিঠা ভাল হ'লে সময় লাগে এই ভাত পানী খাই ল'লে হয় নেকি বাহ পিঠা চাহ সেইটো আলু পুৰি দিছিলোঁ বেঙেনা কেৰেলা মচলা হ'ল চুপিয়াই পেলাই হেৰিতে পুৰি দিলে মাছ ওপৰত ৰাতিপুৱালে মৰিব কিছুমান মাছ বাহ কামটো ভাল হোৱা নাই এতিয়া আমি ভাত খাম কাম নোহোৱা আৰু কাম নোহোৱা এইটো হ'ল আমাৰ টিয়েন ইংদি এয়া হৈছে আমাৰ নবৌ কিন্তু কি হ'ব কি জানে অসমৰ বহু সংখ্যক জেগাত চাগে হৈ গ'ল এই আমাৰ মাজু ককাটো দেই এই পানী খাইছে পানী খাইছে এই মজা এই আমাৰ নবৌ দেই এই আমাৰ নবৌ ঐ আমাৰ নবৌ হ'ল কি হ'ল আমি একেলগে পঢ়া আকৌ দেই এয়া হৈছে আমাৰ ইছান তাৰ নামটোহে সলনি হৈ গ'ল আৰু নাভি গ'ল কিন্তু তাৰ অৰিজিনেল নাম হৈছে ইছান নামে সলনি হ'ল তাৰ খাবা নহয় লোভত একদম থালি ফালিছে লোভত সামৰিবলৈ মানে চাপ ফলাইছে কিন্তু আমাৰ এই দুজনাই এতিয়াও মাৰি আছে দুটাই একদম খাব একেবাৰে টুনটুনা হৈ আছে উশাহ ল'ব পাৰা চাগে এইগৰাকীয়ে ইছ উশাহ ল'ব পাৰে এইগৰাকীয়ে ইমানে ভৰালে পেটত নবৌ খোৱা হ'ল ফিটিং এই বঢ়িয়া আমাৰ খুৰাই বৰ্তমান খোৱা বোৱা কৰি জ্যেষ্ঠ হিচাপে এনেকৈ বহি আছে বৰ্তমান জুহালত বহি আছে এনেকৈ অসমীয়া সমাজত সকলোৱে জানে যে জুহাল অসমীয়া সমাজত এটা বিশেষ এটা স্থান আছে সেইটো হৈছে জুহালত জুই পুৱাই থকা আমেজেই কেনেকুৱা অসমীয়া সমাজৰ সকলোৱে জানে এয়া আমাৰ নবৌ বোৱাৰীহঁতে একেলগে ভাত খাবলৈ আৰম্ভ কৰিব কোনোবা হাঁহি পেলাই লুকাব আৰম্ভ কৰিছে কোনোবাই মিছা হাঁহি মাৰিছে দেই
কোনোবা বোলে হাঁহি দিছো আৰু এইয়া নব কি লৈছে নব কি লৈছে অনুভৱ কৰোঁ অসমত চাগে আমিয়ে চাগে খাইছোঁ কলপাতত ভাত এনেকৈ চাদা